তাইক সাসপেন্ড কৰিছো, তোমাকো জেলত ভৰাই দিম। এবাৰ মাৰিব লাগিছিলে। ডোন্ট মিছলিড মি। মন্ত্ৰীৰ খং উঠিছে। মই কোনো এক্সকিউজ নকৰোঁ। নো, ইউ আৰ সাসপেণ্ডেড। আজিৰ পৰা কাম কৰিব নালাগে। খঙত টিগিৰি তোলা হৈ গ'ল মন্ত্ৰী পীযুষ হাজৰিকা। এৰেষ্ট কৰে, জেলত ভৰাই দিম। ডোন্ট মিছলিড মি। তাইক সাসপেন্ড কৰিছো, তোমাকো জেলত ভৰাই দিম। ঠিকাদাৰ আৰু অভিযন্তাৰ পাল মৰা কাম দেখি জাঙুৰ খাই উঠিল মন্ত্ৰী। আপুনি কিমান মিটাৰ পিছে পিছে হেৰি কৰিব লাগে? 1.2 ফুট 3 ফুট 4 ফুট মাটি দিয়াৰ পিছত এবাৰ ৰোলিং হৈ যায়। মন্ত্ৰী এনেকুৱাই হ'ব লাগে। ৰাইজৰ এটা মাত্ৰ অভিযোগ আৰু অলপ পলম নকৰি মন্ত্ৰীৰ সৰজমিন তদন্ত, লগে লগে একশ্যন আৰম্ভ। কেইবাৰ মাৰিব লাগিছিলে। ডোন্ট মিছলিড মি, ইউ উইল বি এৰেষ্টেড। আই এম টেলিং ইউ, আই ডোন্ট কম্প্ৰমাইজ। হি হেজ বিন সাসপেণ্ডেড, ইউ উইল বি এৰেষ্টেড। এইটো দৰঙৰ পথৰুঘাটৰ ডিমিলা নদীৰ মথাউৰি। 17 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈছিল মথাউৰিটো। এৰেষ্টেড, আই এম টেলিং ইউ। মথাউৰি নিৰ্মাণত ৰোলাৰ বাধ্যতামূলক, কিন্তু ঠিকাদাৰ অভিযন্তা মিলি হেমাহি আৰু পালমৰা কাম কৰিছিল, যাৰ বাবে মন্ত্ৰীৰ খং উঠিল। মোৰ লগত কম্প্ৰমাইজ নহয়। মানুহ আৰে তোৰ কথা হ'ব পাৰে নেকি? তুমি তোমাৰ এষ্টিমেটৰ মতে কাম কৰিছা, এষ্টিমেটৰ মতে কাম কৰিছা। ঠিকাদাৰক জেলত ভৰাই থোৱাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। You will be arrested. I am telling you. I don't compromise. He has been suspended. You will be arrested. কামটোৰ দায়িত্বত আছিল ঠিকাদাৰ নৱ তালুকদাৰ আৰু এইজন অভিযন্তা কিশোৰ পাঠক। দুয়োকে তীব্ৰ সকিয়নি মন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিক নিলম্বন অভিযন্তা কিশোৰ পাঠকক আৰু ঠিকাদাৰক চৌকছ। ঠিকাদাৰৰ লগত মিটিয়ালি কৰে, হা? ঠিকাদাৰৰ লগত মিটিয়ালি কৰে। ঠিকাদাৰৰ লগত মিটিয়ালি কৰে। আপুনি কিমান মিটাৰ পিছে পিছে হেৰি কৰিব লাগে? 1.2 ফুট 3 ফুট 4 ফুট মাটি দিয়াৰ পিছত এবাৰ ৰোলিং হৈ যায়। আজিৰ পৰা কাম কৰিব নালাগে। ছমাহ হ'লে ছাছপেণ্ড কৰি দিয়ে। ইউ গো টু দ্য কোৰ্ট। মোৰ লগত কম্প্ৰমাইজ শৰ্মা কৰি ছাছপেণ্ড ফৰ লেক অফ ডিউটি এণ্ড হেৰি বুলি লিখি দিওঁ, কিবা লিখি দিওঁ। এই লগত ঠিকাদাৰৰ লগত আৰু ঠিকাদাৰকো চৌকছ কৰক। গোটেই কৰিম ঠিকাদাৰক ঠিকাদাৰক চৌকছ দিয়ক, এওঁক ছাছপেণ্ড কৰি দিয়ক, পাছত দেখুৱাওক। আচলতে মন্ত্ৰী পীযুষ হাজৰিকাৰ খুৰাকৰ মৃত্যু হৈছিল। বৰতীয়া গাৰে প্ৰতিকূল বতৰকো নেওচি মন্ত্ৰীয়ে মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু মথাউৰিৰ পালমৰা কাম দেখি এনেদৰেই খং উঠিল। এই মই মোৰ ব্ৰতত আছো। মই খুৰা ঢুকাইছে, মোৰ ব্ৰতত ইয়াত কাম চলি আছো। মন্ত্ৰীৰ খং দেখি উপস্থিত সকলো হতবাক। মন্ত্ৰীক সকলোৱে ধন্যবাদ জনালে। ধন্যবাদ ছাৰ। সকলোৱে ক'লে মন্ত্ৰী হ'লে এনেকুৱাই হ'ব লাগে। মন্ত্ৰী আঁতৰি যোৱাৰ পিছত মুখ্য অভিযন্তাই ক'লে মথাউৰিটোৰ বাকী থকা কামখিনি সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব। কণ্ট্ৰেক্টৰে কোৱা মতে কৈছে আমাৰ 1 মিটাৰ হোৱা নাই কাৰণে ৰোলিং কৰে, কিন্তু ৰোলিংখিনি তাৰ ইন ডিউ কোৰ্চ গোটেইখিনি কৰা হ'ব। ৰাইজৰ অভিযোগটো মই শুনিলো। মই তেখেতসকলে এখন দৰখাস্তও দিছে, মই লৈছো ইমিডিয়েটলি আমি এইটো ফ'ল' আপ কৰিম। মঙলদৈৰ পৰা ঋষিপদ চহৰীয়া, DY 365। ধন্যবাদ ছাৰ।